নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত ডিছকাছ কৰিম আগন্তুক APSC, আছাম পুলিচ, PNRD আৰু লগতে অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামবিলাকত সুবিধাকৈ ইণ্ডিয়ান এণ্ড আছাম পলিটিৰ ভাৰত আৰু অসমৰ ৰাজনীতিৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ আৰু কুৱেশ্যনৰ লগতে মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি ইয়াত ডিছকাছ কৰিম। আৰু এই চিৰিজটো আমি স্পেচিয়েলি ইণ্ডিয়ান এণ্ড আছাম পলিটিৰ আমি ইম্পৰ্টেণ্ট 300+ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম। তাৰ আজি প্ৰথমটো ভিডিঅ'। যদি আপোনালোকে এই চিৰিজটো কণ্টিনিউ কৰিব বিচাৰে তলৰ ডিছক্ৰিপশ্যন বক্সত ইণ্ডিয়ান এণ্ড আছাম পলিটিৰ প্লেলিষ্টৰ লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে ভিডিঅ'বোৰ চাই ল'বকে। আৰু আপোনালোকে যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ'বোৰ চাই ক'ব। আৰু এইখিনিতে আপোনালোকৰ ইনফৰ্মেশ্যন এটা দি যাওঁ, স্পেচিয়েলি অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে সুবিধাকৈ দুখন ইণ্ডিয়ান এণ্ড আছাম পলিটিৰ অবজেক্টিভ ই বুক দুখন লঞ্চ কৰা আছে। এখন সম্পূৰ্ণ ইংলিছ মিডিয়াম হয় আৰু এখন সম্পূৰ্ণ অসমীয়া মিডিয়াম হয়। এই ই বুক কেইখনত 350+ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ ইয়াত ইনক্লুড কৰা হৈছে। যদি আপোনালোকে ই বুক কেইখন পাৰচেছ কৰিব বিচাৰে তলৰ ডিছক্ৰিপশ্যন বক্সত ই বুক কেইখনৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে ই বুকখন পাৰচেছ কৰিব পাৰিব। আহক আজি কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1, ৰাষ্ট্ৰসংঘ কিমান চনত গঠন হৈছিল? অ'কে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰাষ্ট্ৰসংঘ কিমান চনত গঠন কৰা হৈছিলে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ গ 1945 চনৰ 24 অক্টোবৰ। মনত ৰাখিব, আমাৰ যিটো ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিলে 1945 চনৰ 24 অক্টোবৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 2, শিশুক শিক্ষাদানৰ ব্যৱস্থাটো কিমান চনত এটা মৌলিক কৰ্তব্য হিচাপে গ্ৰহণ কৰা হৈছিল? অ'কে, আমাৰ যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত শিশুৰ যোনটো চাইল্ডক যোনটো শিক্ষাদানৰ ব্যৱস্থাটো কিমান চনত মৌলিক কৰ্তব্য হিচাপে কৰা হৈছিলে? মৌলিক কৰ্তব্য হিচাপে লৈছিলে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ খ 202। মনত ৰাখিব, 2002 চনৰ পৰা শিশুক শিক্ষাদানৰ ব্যৱস্থাটো আমাৰ যিটো ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য হিচাপে সন্নিৱিষ্ট কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, আমাৰ সংবিধানখনে ডেষ্ট ভাষাক স্বীকৃতি দিছে? অ'কে, আমাৰ যিটো সংবিধান হয় ভাৰতীয় সংবিধানখনে টোটেলি কিমানটা ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ক 22। মনত ৰাখিব, আমাৰ যিটো ভাৰতীয় সংবিধানে ভাৰতবৰ্ষৰ 22টা ভাষা, মনত ৰাখিব 22টা লেংগুৱেজৰ কি কৈছে? ভাষাক স্বীকৃতি প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 4, ভাৰতীয় সংবিধানত উল্লেখ থকা মুঠ মৌলিক কৰ্তব্য কিমানটা? অ'কে, আমাৰ যিটো ভাৰতীয় সংবিধান হয় ভাৰতীয় সংবিধানত উল্লেখ থকা মুঠ মৌলিক কৰ্তব্য কিমানটা হয়? আপোনালোকে অপশ্যনলৈ চাই ল'ব। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ঘ 11। মনত ৰাখিব, ভাৰতীয় সংবিধানত উল্লেখ থকা মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা হৈছে 11। অ'কে, আপোনালোকে এইবিলাক ডিটেইলছ চাই ল'ব। নেক্সট কুৱেশ্যন নম্বৰ 5, মূল সংবিধানখনত প্ৰথমে কেইটা মৌলিক অধিকাৰ আছিল? অ'কে, আমাৰ যোনটো ভাৰতীয় সংবিধানৰ পোনপ্ৰথমবাৰ যোনটো মূল সংবিধানত প্ৰথম কেইটা মৌলিক অধিকাৰ আছিলে? কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ গ 7। মনত ৰাখিব, ভাৰতৰ মূল সংবিধানত পোনপ্ৰথমে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 7টা মৌলিক অধিকাৰ আছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, সংবিধানৰ কিমানতম সংশোধনী আইনৰ যোগেদি সম্পত্তিৰ অধিকাৰ বিলুপ্ত কৰা হৈছিল? অ'কে, যোনটো ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনী আইন, মনত ৰাখিব কিমানতম সংশোধনী আইনৰ যোগেদি সম্পত্তিৰ যোনটো আমাৰ অধিকাৰ বিলুপ্ত কৰা হৈছে? যোনটো আমাৰ এটা অধিকাৰ আছিলে কি সম্পত্তি অধিকাৰ হিচাপে, এইটো কিমান চনত বিলুপ্ত কৰা হৈছিলে? কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ক 44। মনত ৰাখিব, 44তম সংবিধানী সংশোধনী, মনত ৰাখিব 44তম সংশোধনী আইনৰ যোগেদি সম্পত্তিৰ অধিকাৰ যোনটো বিলুপ্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, নিদৰ্শক নীতিসমূহৰ উদ্দেশ্য কি? অ'কে, যোনটো আমাৰ নিদৰ্শক নীতি, এই নিদৰ্শক নীতিসমূহৰ উদ্দেশ্য কি হয়? আপোনালোকে অপশ্যনলৈ চাই ল'ব। পুঁজিবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা, সমাজবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা, কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা এণ্ড সাম্প্ৰদায়িক ৰাষ্ট্ৰ প্ৰতিষ্ঠা। অ'কে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ গ কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা। মনত ৰাখিব, নিদৰ্শক নীতিসমূহৰ উদ্দেশ্য হৈছে কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা। নেক্সট কুৱেশ্যন নম্বৰ 8, ভাৰতীয় কমিউনিষ্ট পাৰ্টি ডেছ চনত গঠন কৰা হৈছিল? অ'কে, যিটো আমাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টি, এই কমিউনিষ্ট পাৰ্টি কিমান চনত গঠন কৰা হৈছিলে? কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ক 1924। মনত ৰাখিব, 1924 চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 9, নিম্নলিখিত কোনে নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পাৰে? অ'কে, যোনটো আমাৰ ভাৰতীয় সংবিধানৰ মতে নিম্নলিখিত কোনে নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পাৰে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ঘ ৰাষ্ট্ৰপতি। মনত ৰাখিব, ৰাষ্ট্ৰপতিয়ে কি হয় আমাৰ যিটো নাগৰিকত্ব, অ'কে, আমাৰ যিটো মানুহৰ নাগৰিকত্বৰ পৰা তেওঁ বঞ্চিত কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 10, নিম্নলিখিত কোনটো হৈছে পিতৃ মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য? অ'কে, আমাৰ যিটো ভাৰতীয় সংবিধানৰ মতে যোনটো আমাৰ অভিভাৱকৰ এটা মৌলিক কৰ্তব্য আছে, এই মৌলিক কৰ্তব্যৰ ভিতৰত তলত উল্লেখ কৰা কোনটো অভিভাৱকৰ মৌলিক কৰ্তব্য হয়?
কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰা। মনত ৰাখিব শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰাটো হৈছে আমাৰ যদি ভাৰতীয় সংবিধানৰ মতে পিতৃ মাতৃ বা অভিভাৱকৰ এটা মৌলিক কৰ্তব্য হিচাপে সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 11 তলত উল্লেখিত কোনটো আমাৰ মৌলিক কৰ্তব্য নহয়। অ'কে আমাৰ যোনটো তলত কেইটামান মৌলিক কৰ্তব্য দিয়া হৈছে এই মৌলিক কৰ্তব্যবিলাকত কি হয় আমাৰ এটা মৌলিক কৰ্তব্য কোনটো নহয় আপোনালোকে অপশ্যনলৈ চাই ল'ব। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ঘ যিকোনো প্ৰকাৰে নিজৰ ধৰ্ম ৰক্ষা কৰিব নালাগে। অ'কে এইটো কি হয় আমাৰ যোনটো অপশ্যন নম্বৰ ঘ দিয়া আছে যিকোনো প্ৰকাৰে নিজৰ ধৰ্ম ৰক্ষা কৰিব নালাগে এইটো কি হয় আমাৰ এটা মৌলিক কৰ্তব্য নহয়। বাকী যোনটো সংবিধানৰ নিয়ম মানি চলিব লাগে এইটো আমাৰ কি হয় মৌলিক কৰ্তব্য হয়। ৰাজহুৱা সম্পত্তিবোৰ ৰক্ষা কৰিব লাগে এইটো আমাৰ এটা মৌলিক কৰ্তব্য আৰু দেশৰ ঐক্য আৰু সংস্কৃতি ৰক্ষা কৰিব লাগে। অ'কে এই তিনিটা আমাৰ মৌলিক কৰ্তব্য হয় বাকী ঘ নম্বৰটো আমাৰ মৌলিক কৰ্তব্য নহয়। নেক্সট কুৱেশ্যন নম্বৰ 12 আমাৰ মৌলিক অধিকাৰসমূহ সংবিধানৰ কোনটো অংশত সন্নিৱিষ্ট কৰা হৈছে। অ'কে আমাৰ যোনটো মৌলিক অধিকাৰসমূহ কোনটো সংবিধানত সন্নিৱিষ্ট কৰা হৈছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ঘ তৃতীয় অংশত। মনত ৰাখিব আমাৰ যোনটো সংবিধানৰ তৃতীয় অংশত কি হৈছে আমাৰ যোনটো মৌলিক অধিকাৰসমূহ সংবিধানৰ তৃতীয় অংশত সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 13 ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে। অ'কে আমাৰ যোনটো ভাৰতীয় সংবিধানৰ কোনটো অংশ মষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে মনত ৰাখিব যে কোনটো অংশত অ'কে কোনটো অংশত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে কোনটো অংশত হয় কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ গ চতুৰ্থ এ। মনত ৰাখিব চতুৰ্থ এত আমাৰ যোনটো ভাৰতীয় সংবিধানৰ চতুৰ্থ এত অংশত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 14 আমাৰ সংবিধানত উল্লেখিত স্বাধীনতাৰ অধিকাৰসমূহ হৈছে আমাৰ যোনটো ভাৰতীয় সংবিধানৰ মতে স্বাধীনতাৰ অধিকাৰ কিমান প্ৰকাৰ হয় কিমানটা স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা হৈছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ খ 6টা। মনত ৰাখিব আমাৰ ভাৰতীয় সংবিধানৰ মতে আমাৰ স্বাধীনতাৰ অধিকাৰ আমাৰ 6টা আছে। আমি ইয়াৰ বিষয়ে আমি ডিটেইলছ ডিছকাছ কৰিম আপোনালোকে মনত ৰাখি ল'ব আমাৰ যোনটো 6টা হয় আপোনালোকে চাই ল'ব যোনটো সমতাৰ অধিকাৰ অ'কে মষ্ট ইম্পৰ্টেণ্ট হয় সমতাৰ অধিকাৰ আৰু সমতাৰ অধিকাৰটো আমাৰ যোনটো সংবিধানৰ 14 অ'কে 14 বা 18 নং অনুচ্ছেদৰ ভিতৰত কি হৈছে ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু 2 নম্বৰটো হৈছে স্বাধীনতাৰ অধিকাৰ মষ্ট ইম্পৰ্টেণ্ট হয় স্বাধীনতাৰ অধিকাৰ এই যোনটো স্বাধীনতাৰ অধিকাৰ এইটো সংবিধানৰ 19, 20, 21 আৰু 22 নং কি হয় অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে। আৰু 3 নম্বৰটো হৈছে শোষণৰ বিৰুদ্ধে অধিকাৰ অ'কে শোষণৰ বিৰুদ্ধে অধিকাৰ এইটো আমাৰ সংবিধানৰ 23 আৰু 24 নং অনুচ্ছেদত কি হৈছে সন্নিৱিষ্ট কৰা হৈছে। নেক্সটটো হৈছে আমাৰ যোনটো ধৰ্মীয় অধিকাৰ যোনটো আমাৰ ধৰ্মৰ ওপৰত যোনটো আমাৰ অধিকাৰ আছে এই ধৰ্মৰ অধিকাৰ আমাৰ সংবিধানৰ 25, 26, 27 আৰু 28 অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে। আৰু নেক্সট হৈছে আমাৰ যোনটো সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ মষ্ট ইম্পৰ্টেণ্ট আমাৰ যোনটো সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সেই শিক্ষাৰ অধিকাৰক ভাৰতীয় সংবিধানৰ 29 আৰু 30 নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা আছে। আৰু নেক্সট লাষ্টলি আমাৰ যোনটো 6 নম্বৰটো হয় সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ মষ্ট ইম্পৰ্টেণ্ট হয় সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এই অধিকাৰটো আমাৰ সংবিধানৰ 32 আৰু 226 নং অনুচ্ছেদত কি আছে সন্নিৱিষ্ট কৰা হৈছে। অ'কে আপোনালোকে ডিটেইলছ চাই ল'ব কোনটো অধিকাৰ কোনটো অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে কেতিয়াবা কুৱেশ্যনত প্ৰায় বহুত ধৰণৰ ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় গতিকে আপোনালোকে ডিটেইলছ এইটো আপোনালোকে মনত ৰাখি ল'ব। অ'কে নেক্সট কুৱেশ্যন নম্বৰ 15 ভাৰতীয় সংবিধানৰ ডেছতম সংশোধনী আইনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহক স্থান দিয়া হৈছে সংবিধানখনত। অ'কে ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনী মষ্ট ইম্পৰ্টেণ্ট হয় ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনী আইনৰ দ্বাৰা কি হয় আমাৰ যোনটো মৌলিক কৰ্তব্য অ'কে মৌলিক কৰ্তব্যসমূহক স্থান দিয়া সংবিধানখনত দিছে কিমানতম সংশোধনী হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ক 42। মনত ৰাখিব ভাৰতীয় সংবিধানৰ 42তম সংশোধনী আইনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহক স্থান প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 16 B.R. আম্বেদকাৰৰ নেতৃত্বত কিমান চনত খচৰা কমিটি গঠন কৰা হৈছিল মষ্ট ইম্পৰ্টেণ্ট হয় যোনটো আমাৰ B.R. আম্বেদকাৰৰ নেতৃত্বত কিমান চনত খচৰা কমিটি গঠন কৰা হৈছিলে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ঘ 1947 চনৰ 29 আগষ্ট। অ'কে মষ্ট ইম্পৰ্টেণ্ট হয় 1947 চনৰ 29 আগষ্টত B.R. আম্বেদকাৰৰ নেতৃত্বত কি হৈছে আমাৰ যোনটো খচৰা কমিটিখন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 17 নিম্নলিখিত কোনটো নিদৰ্শক নীতিৰ ভাগ নহয়। অ'কে আমাৰ যোনটো তলত কিছুমান নিদৰ্শ দিয়া আছে এই নিদৰ্শসমূহ কোনটো আমাৰ যোনটো নীতিৰ ভাগ নহয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ গ পুঁজিবাদী নীতি। মনত ৰাখিব পুঁজিবাদী নীতি কি হয় আমাৰ যোনটো নিদৰ্শক নীতিৰ ভাগ নহয় মষ্ট ইম্পৰ্টেণ্ট হয় যোনটো আন্তঃৰাষ্ট্ৰীয় নীতি অৰ্থনৈতিক নীতি আৰু যোনটো গান্ধীবাদী নীতি এই তিনিটা কি হয় আমাৰটো নিদৰ্শক নীতি হয় বাকী পুঁজিবাদী নীতি আমাৰ কি হয় নিদৰ্শক নীতি নহয়। নেক্সট কুৱেশ্যন নম্বৰ 18 ভাৰতৰ গণৰাজ্য দিৱস কেতিয়া পালন কৰা হয় এইটো বহুত ইজি কুৱেশ্যন হয় কিমান তাৰিখে পালন কৰা হয় কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ খ
26 জানুৱাৰী ওকে 26 জানুৱাৰীত ভাৰতীয় গণৰাজ্য দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 19 উচ্চতম ন্যায়ালয়ৰ কোনটো ৰায়ত মৌলিক অধিকাৰতকৈ নিদৰ্শক নীতিৰ ওপৰত গুৰুত্ব দিয়াৰ ব্যৱস্থা সংবিধান বিৰোধী বুলি ঘোষণা কৰিছিল ওকে মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে কুৱেশ্যনটো মনোযোগ দি চাব যে উচ্চতম ন্যায়ালয়ৰ কোনটো ৰায়ত ওকে কোনটো ৰায়ত মৌলিক অধিকাৰতকৈ নিদৰ্শক নীতিৰ ওপৰত মোষ্ট ইম্পৰ্টেণ্ট হয় মৌলিক অধিকাৰতকৈ নিদৰ্শক নীতিৰ ওপৰত গুৰুত্ব দিয়াৰ ব্যৱস্থাক সংবিধানৰ বিৰোধী বুলি ঘোষণা কৰিছিল কোনটো ন্যায়ালয় হয় আপোনালোকে অপশ্যনলৈ চাই ল'ব কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ক মিনাবা মিল মোকৰ্দমা মনত ৰাখিব মিনাবা মিল মোকৰ্দমাত কি হৈছে উচ্চতম ন্যায়ালয়ে মৌলিক অধিকাৰতকৈ নিদৰ্শক নীতিৰ ওপৰত যদি গুৰুত্ব প্ৰদান কৰা হয় তেতিয়া কি হয় সংবিধানৰ বিৰোধী বুলি ঘোষণা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 20 আমাৰ ভাৰতৰ সংবিধানখন লিখিবলৈ কিমান সময় লাগিছিল মোষ্ট ইম্পৰ্টেণ্ট হয় আমাৰ যিটো ভাৰতীয় সংবিধান হয় ভাৰতীয় সংবিধানখন লিখিবলৈ মুঠ কিমান সময় লাগিছিলে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ খ 2 বছৰ 11 মাহ 18 দিন ওকে মোষ্ট আমাৰ যিটো ভাৰতীয় সংবিধান হয় ইণ্ডিয়ান কনষ্টিটিউশ্যনখনক মুঠ লিখিবলৈ 2 বছৰ 11 মাহ 18 দিন লাগিছিল নেক্সট কুৱেশ্যন নম্বৰ 21 নিম্নলিখিত কোনটোৰ পৰা কোনটো অনুচ্ছেদত ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে ওকে আমাৰ যিটো কোনটো অনুচ্ছেদ আমাৰ যিটো ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰৰ নিৰ্দেশক মনে ৰাখিব ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহৰ বিষয়ে উল্লেখ কৰা আছে কোনটোৰ পৰা কোনটোলৈ উল্লেখ কৰা আছে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ খ অনুচ্ছেদ 36 পৰা 51 মনে ৰাখিব ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 36 পৰা 51 নংলৈ কি কৰিছে আমাৰ যিটো ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 22 ভাৰতীয় সংবিধান দিৱস কিমান তাৰিখে পালন কৰা হয় মোষ্ট ইম্পৰ্টেণ্ট হয় আমাৰ যিটো ভাৰতীয় সংবিধান হয় যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যন এই ইণ্ডিয়ান কনষ্টিটিউশ্যন ডে কিমান তাৰিখে অবজাৰ্ভ কৰা হয় কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ঘ 26 নৱেম্বৰ মনত ৰাখিব প্ৰতি বছৰে 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 23 আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদত নিদৰ্শক নীতিবোৰ অন্তৰ্গত নীতিসমূহ আছে ওকে আমাৰ যদি ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নিদৰ্শক নীতিবোৰ অন্তৰ্গত নীতিসমূহ আছে কোনটো অনুচ্ছেদ হয় ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ঘ 51 নং অনুচ্ছেদ মনে ৰাখিব 51 নং অনুচ্ছেদত আমাৰ কি হয় আমাৰ নিদৰ্শক নীতিবোৰ অন্তৰ্গত নীতিসমূহ আছে ওকে নেক্সট কুৱেশ্যন নম্বৰ 24 নিম্নলিখিত কোনটো কামৰ বাবে ভাৰতীয় নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে আমাৰ যিটো ভাৰতৰ যিটো নাগৰিক হয় ভাৰতীয় নাগৰিকসমূহক কোনটো কামৰ বাবে ভাৰতীয় নাগৰিক মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ক দেশৰ নাগৰিকৰ ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষাৰ হকে মনে ৰাখিব দেশৰ নাগৰিকৰ ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষাৰ হকে আমাৰ যিটো ভাৰতীয় নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 26 ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়াইছিল ওকে আমাৰ যদি ভাৰতীয় জাতীয় কংগ্ৰেছে কিমান চনত পূৰ্ণ স্বৰাজ মনে ৰাখিব পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়াইছিল কিমান চন হয় ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ খ 1930 চনৰ 26 জানুৱাৰী মনে ৰাখিব 1930 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়াইছিল নেক্সট কুৱেশ্যন নম্বৰ 27 খচৰা কমিটিখনে এখন খচৰা সংবিধান প্ৰস্তুত কৰে সেই খচৰা সংবিধানখন নিম্নলিখিত কোনটো চনত গণপৰিষদত উত্থাপন কৰিছিল ওকে যিটো আমাৰ খচৰা কমিটি হয় যিটো আমাৰ খচৰা কমিটি এখনে কি হয় খচৰা সংবিধানত প্ৰস্তুত কৰে এই খচৰা সংবিধানখন নিম্নলিখিত কোনটো গণপৰিষদত উত্থাপন কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট হয় কোনটো গণপৰিষদত উত্থাপন কৰিছিলে এইটো হৈছে কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ঘ 1947 চনৰ 4 নৱেম্বৰ মনে ৰাখিব 1947 চনৰ 4 নৱেম্বৰত আমাৰ যোনটো খচৰা কমিটিয়ে প্ৰস্তুত কৰা যোনটো খচৰা কমিটি সংবিধানখনৰ কি হয় 1947 চনৰ 4 নৱেম্বৰ তাৰিখে কি হয় উত্থাপন কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 28 সংবিধানৰ কোনটো সংশোধনীৰ মতে নিদৰ্শক নীতি কাৰ্যকৰী কৰা আইনে মৌলিক অধিকাৰৰ কিছুমান অনুচ্ছেদ উলংঘা কৰিলেও তেনে আইন অবৈধ নহয় বুলি কয় ওকে যেটো আমাৰ ভাৰতীয় সংবিধানৰ কোনটো সংশোধনী মনে ৰাখিব কোনটো সংশোধনীৰ মতে নিদৰ্শক নীতি কাৰ্যকৰী কৰা আইনে মৌলিক অধিকাৰৰ কিছুমান অনুচ্ছেদক উলংঘা কৰিলেও তেনে আইনক অবৈধ নহয় বুলি কয় কোনটো সংশোধনী হয় ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ক 42তম সংশোধনী মনে ৰাখিব 42তম সংশোধনীত আমাৰ কি হয় সংশোধনীৰ মতে নিদৰ্শক নীতি কাৰ্যকৰী কৰা আইনৰ মৌলিক অধিকাৰৰ কিছুমান অনুচ্ছেদত কি হয় উলংঘা কৰি মনে ৰাখিব কিছুমান অনুচ্ছেদত উলংঘা কৰিলেও তেনে আইনক অবৈধ নহয় বুলি ঘোষণা কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 29
ভাৰতৰ সংবিধানখন কিমান চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল অ'কে যোনটো আমাৰ ভাৰতৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন এই ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কিমান চনৰ পৰা কাৰ্যকৰী কৰা হৈছিলে আপোনালোকে অপশ্যনলৈ চাই ল'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ক 1950 চনৰ 26 জানুৱাৰী মনত ৰাখিব 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধানৰ কি হয় কাৰ্যকৰী আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 30 নাগৰিকৰ মৌলিক অধিকাৰক যুক্তিসংগত বাধা আৰোপৰ বাবে নিম্নলিখিত কোনটো কৰ্তৃপক্ষক সংবিধানে কৰ্তৃত্ব বা দায়িত্ব প্ৰদান কৰিছে অ'কে যদি আমাৰ নাগৰিকৰ মৌলিক অধিকাৰৰ যুক্তিসংগত বাধা আৰোপৰ বাবে নিম্নলিখিত আমাৰ জলত উল্লেখ কৰা নিম্নলিখিত কোনটো কৰ্তৃপক্ষক সংবিধানে দায়িত্ব প্ৰদান কৰিছে আপোনালোকে অপশ্যনলৈ চাই ল'ব কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ঘ সংসদ মনত ৰাখিব যদি নাগৰিকৰ মৌলিক অধিকাৰ যদি যুক্তিসংগত বাধা আৰোপৰ বাবে কি হয় নিম্নলিখিত আমাৰ যোনটো সংসদক মনত ৰাখিব সংসদক কৰ্তৃপক্ষ যোনটো দায়িত্ব প্ৰদান কৰা হৈছে চ' আই হোপ ইণ্ডিয়ান পলিটি এণ্ড আছাম পলিটি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আপোনালোকে বুজি পাইছে চ' আমি যিমান পাৰোঁ আগলৈ আমি এই চিৰিজটো আমি কণ্টিনিউ কৰিম প্ৰতিটো ভিডিঅ' আমি 30টাকৈ কুৱেশ্যন আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম যাতে আপোনালোকৰ আগন্তুক অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামবোৰক আপোনালোকে সুবিধা হয় চ' যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব ধন্যবাদ